Hello friends, মোৰ নাম পুলক আৰু মই আপোনালোকক মোৰ এই চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। গাইজ এতিয়া টাইম হ'ল 9:17। বাকী মই নিফটি ফিফটিত আপোনালোকক ট্ৰেড কৰি দেখুৱাম। এতিয়াতো বৰ্তমান একো ছেটআপ বনোৱা নাই। বাকী ট্ৰেড যেতিয়া কৰোঁ আপডেট কৰি আছোঁ গাইজ। গাইজ মই ইয়াতে এটা ট্ৰেড লৈছিলোঁ। বাকী মোৰ এজন ফ্ৰেণ্ড আহিছিল, সেইটো কাৰণে মই কৈ থাকিব পৰা নাই। ৰেকৰ্ডিং হৈ আছে কিন্তু মই কৈ থাকিব পৰা নাই। ইয়াতে এটা ট্ৰেড লৈছিলোঁ, বাকী ইয়াতে বুক কৰিছোঁ। ঠিক আছে, বাকী পুট ছাইডত মই ইয়াতে লৈছিলোঁ ট্ৰেড, ইয়াতে বুক কৰিছোঁ। অ'কে গাইজ, তো মই ভিডিঅ'টো ৰেকৰ্ডিং কৰা আছে কিন্তু মই একো কোৱা নাই। বাকী মোৰ এজন ফ্ৰেণ্ড এজন আছিল, মই কিবা এটা কামৰ কাৰণে তো ট্ৰেডটো লোৱাই আছিল, কিন্তু টাৰ্গেট ইয়াত মই বুক কৰিলোঁ। তো ভিডিঅ'টো চাব। ফ্ৰেণ্ডছ, অলৰেডি মই ট্ৰেডটো ল'লোঁ। বাকী মই পুট ছাইডে ট্ৰেডটো লৈছোঁ আৰু SL আছে 15 পইণ্ট আৰু টাৰ্গেট থাকিব 30-40 পইণ্ট। যিখিনি মুভমেণ্টত পাওঁ, মোৰ যে 30 পইণ্টৰ ওপৰত টাৰ্গেট বুক কৰাৰ কাৰণে ট্ৰাই কৰিম। বাকী এতিয়া মোৰ বৰ্তমান ট্ৰেডটো চলি আছে, প্ৰফিটতে চলি আছে। গাইজ, আপোনালোকে ভাবিব পাৰে যে ইয়াৰ এছএলটো কি হ'ল। বাকী মই প্ৰফিট বুক কৰিব খুজিছিলোঁ গাইজ, প্ৰফিট অলপমান বাকী আছিল, সেইটো কাৰণে মই এছএলটো বুজাই দিছিলোঁ, কাৰণ এছএল থাকিলে প্ৰফিট বুক কৰিব নোৱাৰি। বাকী ৱেইট কৰি আছোঁ গাইজ প্ৰফিটলৈ।
গাইজ এইট টু ট্ৰেড ইমান ধুনীয়া প্ৰফিট হৈ আছিল, বাকী এতিয়া চাওক লছতে বুক কৰিব লাগিব যেন লাগিছে। বাকী ইমান ধুনীয়া প্ৰফিট, কোনো কথা নাই গাইজ। এতিয়ালৈ এছ এল যোৱা নাই, প্ৰপাৰ এছ এল যোৱালৈ ৰখিম গাইজ, কাৰণ ভাল চেলাৰ কেণ্ডেল একডাল অলৰেডি আগত বনি আছে, সেইটোৰ কাৰণে এইটো ট্ৰেড হোল্ড কৰি আছোঁ। Target hit guys, target hit guys, target hit. Target hit guys. Gloria guys. Oh, target hit. তো আৰু যাব গাইজ, একদম বঢ়িয়া ট্ৰেড আছিল ভাই, বহুত ৰখিছোঁ গাইজ এইটো ট্ৰেড। আজি এটা ট্ৰেডত প্ৰফিট হ'ল 1 লটত 940 টকা, আৰু মোৰ টাৰ্গেট হৈছে পইণ্ট। যদি এইটো ট্ৰেডত বেলেগৰ ট্ৰেড হ'ল হয়, ইয়াতে 1 লাখ দেখা পালে হয়, 50,000। মোৰ হৈছে প্ৰেক্টিছ, মোৰ মেইন হৈছে প্ৰেক্টিছ। বাছ মই বিগিনাৰৰ কাৰণে 1 লটেৰী লৈ আছোঁ, বাকী পিছলৈ মই লট বঢ়াই যাম। কিন্তু এতিয়া বৰ্তমান ময়ো বিগিনাৰ, আপোনালোকো বিগিনাৰ, তো সেইটোৰ কাৰণে 1 লটেৰী কৰা বহুত বেটাৰ। অ'কে গাইজ, তো নেক্সট ট্ৰেড হ'লে আপডেট কৰিছোঁ গাইজ। ফ্ৰেণ্ডছ, মাৰ্কেট ইয়াৰ তলত আহিলে ট্ৰেড কৰিম বুলি ভাবিছিলোঁ, কিন্তু মাৰ্কেট চাইডৱেজ হৈ গ'ল, তো এতিয়া আৰু ট্ৰেড কৰি লাভ নাই। বাকী আজি চাব পাৰে এটাই ট্ৰেড কৰিলোঁ। বাকী গাইজ আজিলৈ ইমানে। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো কৰিব ছাবস্ক্ৰাইব, লাইক। তো আজিলৈ ইমানে, বাই বাই।